মই গৈছিলো ৰিসেন্টলি গুৱাহাটীত হৈ যোৱা নৰ্থ ইষ্টৰ লাৰ্জেষ্ট এক্সপো ইণ্ডাষ্ট্ৰিয়েল ফেয়াৰলৈ। হেল্ল' এভৰিৱান, তো গুৱাহাটীত ৰিসেন্টলি এটা এক্সপো হৈ গ'ল যিটো আছিল 13th IIF অৰ্থাৎ ইণ্ডিয়া ইণ্ডাষ্ট্ৰিয়েল ফেয়াৰ উদ্যম 2025 আৰু আমিও এই প্ৰগ্ৰামটোলৈ এবাৰ যাম বুলি ভাবি আছিলো আৰু সেই বুলি আমি ডাইৰেক্ট গুৱাহাটী আহি গ'লো। আৰু এতিয়া আমি গৈ আছো গুৱাহাটীৰ খানাপাৰালৈকে য'ত এই প্ৰগ্ৰামটো হৈ আছিল 13 অক্টোবৰৰ পৰা 2 নৱেম্বৰলৈকে। আৰু ইয়াত এন্ট্ৰি কৰাৰ বাবে আমাক এজ এ ভিজিটাৰ্ছ আই কাৰ্ড প্ৰভাইড কৰা হৈছিল যিটো আমি অলৰেডি আগতে ৰেজিষ্টাৰ কৰি থৈছিলো। আৰু এইফালে মই মোৰ আই কাৰ্ডটো লৈ ললো আৰু আমি এই প্ৰগ্ৰামটোত গৈছিলো 13 অক্টোবৰত। একচুৱেলি এই ভিডিঅ'টো মই আপলোড নকৰো বুলিয়ে ভাবি আছিলো, কিন্তু ক্লিপখিনি লৈছো যিহেতু আপলোডটো কৰিবই লাগিব, সেইবাবে 1 উইক পিছত ফাইনেলি আজি মই আপলোড কৰিবলৈ গৈ আছো। বাৰু যি কি নহওক, ইয়াতে এন্ট্ৰি মাৰিয়ে দেখিলো যে ইমান ধুনীয়া ধুনীয়া হেণ্ডমেড বস্তুবিলাকৰ ষ্টল লাগিছে আৰু চববিলাক বস্তু ইমান ধুনীয়া হয় আৰু হেণ্ডমেড হয়। লগতে বস্তুবিলাক দেখিলে এনেকুৱা ফিলে নহয় যে এইবিলাক হেণ্ডমেড হয়। আৰু এইফালেও এটা প্ৰগ্ৰাম চলি আছিল যিটো অকনমান সময়ৰ বাবে আমি চাবলৈ গৈছিলো, কিন্তু তাত আমি বেছি সময় নাথাকি পিনে তাৰ পৰা গুচি আহিলো। আৰু তাৰ পিছতে আমি আহি গলো ষ্টল বিলাক এক্সপ্লৰ কৰিবলৈ। আৰু ইয়াত অকল হেণ্ডমেড বস্তুৱে নহয়, অল অভাৰ ইণ্ডিয়াৰ পৰা বিভিন্ন কোম্পানীবোৰে নিজৰ আইটেমছ বিলাক শ্ব' কৰাই পিনে ষ্টল বহাইছিল। আৰু অকল এইখিনিয়ে নহয়, ইয়াতে ভেৰাইটিজ ফুডছ আইটেমৰ পৰা আদি কৰি প্লেনছ কাপোৰলৈকে বিভিন্ন ধৰণৰ ষ্টল আছিল। আৰু অকল এইখিনিয়ে নহয়, ইয়াতে মাছাজ মেচিনো আহিছিল আৰু ময়ো এইফালে অকনমান ট্ৰাই কৰি চালো আৰু সঁচাকে ছেটিছফাইং আছিল। আৰু ঘূৰি ফুৰি থাকোতে এইফালে আহি দেখিলো আমাৰ জুবিন দাক আৰু লগতে আছে আমাৰ হিমু মামা। আৰু এইটো চাওকচোন, ইমান এষ্টেটিক এলিভেটৰ মইতো আগতে কতোৱে দেখা নাছিলো। আৰু এইফালে ফাৰ্মেন্টেড ৱাইনৰো ষ্টল বহাইছিল, তো ময়ো দুটা ফ্লেভাৰ ট্ৰাই কৰি চালো, কিন্তু কোন দুটা ফ্লেভাৰ ট্ৰাই কৰিলো সেইটোহে মোৰ মনত নাথাকিল। আৰু গোটেইখিনি প্ৰগ্ৰেম চাই লৈ হোৱাৰ পিছত আমি কিবা এটা খাই ললো আৰু এতিয়া আমি এই প্ৰগ্ৰেমটোৰ পৰা ৰিটাৰ্ণ হৈ আছো। বাৰু এই ভিডিঅ'টো এইখিনিতে শেষ কৰিলো আৰু প্ৰগ্ৰেমটোলৈ কোনে কোনে গৈছিলা কমেন্ট এটা কৰি জনাই দিবা। বাৰু আজিলৈ আহিছো, বাই বাই।